নমস্কাৰ মই হেমন্তই মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি ভিডিঅ' বনাবলৈ লৈছোঁ। গাহৰি মাংস আৰু খৰিচাৰ গ্ৰেভি টাইপ মানে জোল টাইপৰ মানে বনাইছোঁ। আজি দেওবাৰে মনতে ভাবিলোঁ আজি গাহৰি মাংসই খাম, সেইকাৰণে বজাৰলৈ গৈ পিনি আৰু গাহৰি মাংস লৈ আহিলোঁ। লৈ আহি এতিয়া বনাই আছোঁ, খাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বৰ্তমান মই পিঁয়াজ কাটি আছোঁ, আপোনালোকে মিহি মিহিকৈ চাই থাকচোন বাৰু কেনেকুৱা হয় গ্ৰেভি গাহৰি গ্ৰেভি। নহয় পুৰি খাম আলু আনিব লাগিব, আলু গাহৰি অকণ পুৰি খাম দে অকণমান। বৰ্তমান এই নহৰু খুন্দি আছোঁ। এয়া বৰ্তমান নহৰু আমি মান ধনিয়া বুলি কওঁ, আপোনালোকে কি কয় জানো নাজানো আৰু। এয়া এতিয়া বৰ্তমান মান ধনিয়া আছে। এয়া বৰ্তমান এতিয়া একদম পূৰা জুই লগাই দিলোঁ আৰু এয়া দিছে নাই একদম পূৰা জুই পানী গৰম কৰি আছে। এতিয়া গাহৰিটো প্ৰথমে বইল কৰি ল'ব লাগিব। বইল হৈ আছে, মোৰ মানুহটোও দুপাবা। বৰ্তমান ইয়াত দি আছোঁ হালধি পাউডাৰ, জিৰা ধনিয়া পাউডাৰ, কাশ্মীৰ ৰেড চিলি দি আৰু আদা দিছোঁ। এতিয়া বৰ্তমান মই এয়া ধুনীয়াকৈ লৰাই আছোঁ। এয়া গছৰ তলত এতিয়া গাহৰি মাংস আৰু খৰিচা মই বনাই আছোঁ। আজি দেওবাৰ মানে বহুত দিন গাহৰি খোৱা নাই, সেইকাৰণে আজি মোৰ নিজৰ ষ্টাইলত এতিয়া আজি গাহৰি বনাই আছোঁ। খৰিচা দি পিনি গাহৰি বনাই আছোঁ নিজৰ ষ্টাইলত, গ্ৰেভি টাইপত বনাই আছোঁ আৰু আজি খাম। মানে কি নিজৰ ষ্টাইলত বনাইছোঁ, আপোনালোকে চাবচোন কেনে বনাই। আপোনালোকে ঘৰতো এবাৰ ট্ৰাই কৰি চাব এইটো ষ্টাইলত বনাবলৈ। মানে মোৰ নিজৰ ষ্টাইলত দেশী ষ্টাইলত বনাইছোঁ, মানে মোৰ নিজৰ ষ্টাইলত। এই এবাৰ আজি বনাই খাই চাওঁচোন কেনেকুৱা লাগে। একদম সুন্দৰকৈ একদম বনাই আছোঁ। এয়া গাহৰি মাংস একদম এয়া এতিয়া বৰ্তমান দি দিওঁ। এয়া অলপ খৰিচা আছে, এই খৰিচা দি দিছোঁ। এয়া বৰ্তমান খৰিচা দি দিছোঁ। খৰিচা দি ধুনীয়াকৈ অলপ এতিয়া লৰাই দিওঁ। বেছি পৰ নাই, এতিয়া হ'ব হৈছেহি আমাৰ গাহৰি মাংস বনি আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া আমি একদম পূৰা খাবলৈ লাগি গ'লোঁ আৰু। আপোনালোকে এয়া একদম পূৰা গাহৰি লৈ ল'লোঁ, গাহৰি লৈ এতিয়া দুইটাই খাম আৰু। এয়া গ্ৰেভি লৈ লৈছোঁ, এতিয়া খাম আৰু। একদম মজা হয়, মজা হয়।
এইটো নেমু লৈছোঁ নেমু এইটো নেমু নেমু ময়ো তাক আমাৰ মানুহ একদম মজা লাগিছে ইয়াত গোটেইবোৰ থাকিব আছে চৰ্বি মাংস এটাকে দি দিয়া খাবলৈ দিব পাৰি নহয় যিমান খা খা আলু সিজিলে নাই আৰু নালাগে নহয় কেঁচাই মুখে ঘুমা ক'ত কি লাগে এইবোৰ বেছিকৈ আছে কাৰণটো তই ক আকৌ সোনকালে বাপেৰ নিচিনা কি হ'ল কথা বাপে বনালে মাকৰ লগত খালে কামোৱালে কোমল হৈছে এইটো হয় না বাবু একদম মজা হৈছে একদম মজা খাই একদম বেলেগ